হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মৌচুমী ব্লগৰ উন্নতি বিদ্যালয় আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকৰ ভাল, ময়ো ভালে আছোঁ। এতিয়া ৰাতিপুৱাই মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া মই খুচিৰ কাৰণে ভাত বনাই আছোঁ। ৰাতিপুৱাই তাই জহা চাউলৰ ভাত। এতিয়া আমাৰ খুচি স্কুলত যাব ওলাইছে। স্কুলত যোৱাৰ আগত তাই সদায় মানে একবাৰ চাইকেলখন চলাই যায় আৰু। টাইডাল পিন্ধাই নাই। এইফালে খুচিক স্কুলত থৈ আহি মই দোকানত সোমালোঁ। কটনৰ উৰণাৰ দৰকাৰ হৈছিল, সেইকাৰণে দুখনমান ল'লোঁ উৰণা। এতিয়া খুচিক থৈ আহিলোঁ। এতিয়া একদম ভাগৰ লাগি গৈছে, ইমান ৰ'দ দিছে আজি, বাপৰে বাপ। এতিয়া ভাত বনাই আকৌ আনিব যাব লাগিব তাইক। একদম খাওঁতে একদম কি হৈ গৈছে অৱস্থা। মোৰ গলৰ এইবিলাক ডাকি গৈছে একদম গৰমত। এতিয়া মই জল্দি আৰু যিখিনি আছে কাপোৰৰ ধুব লগা আছে আৰু ভাত বনাব লগা আছে, এইখিনি কাম কৰি থৈ আকৌ আনিব যাব লাগিব তাইক। এইফালে মোৰ তৰকাৰীবিলাক কটা হৈছে। এইফালে মই মাছ ফ্ৰাই কৰিবৰ কাৰণে মাছৰ মাথাটো বহাই দিছোঁ। কিন্তু কচু হয়, তো দালি আৰু মাছৰ মাথাৰ লগত বনাই খাই বহুত ভাল লাগে। সেইটো আজি বনাম, আপোনালোকেও চাব কেনেকৈ বনাওঁ। ইয়াতে এতিয়া অকণমান জলকীয়া গুড়ি আৰু অকণমান ওপৰত জিৰা গুড়ি মই ছটিয়াই দিছোঁ, আৰু অকণমান ধনিয়া পাত, মানে মছলা পাত আৰু। এতিয়া তৰকাৰী ৰেডি। অকণমান পানীটো শুকাব দিম, তাৰপিছত আৰু মই নমাই থৈ দিম। এতিয়া আকৌ খুচিক আনিব যাওঁ। খুচিৰ ছাতিটো ল'লোঁ, সেইফালে মূৰটো ল'লোঁ, দুয়োটা লৈ যাওঁ কাৰণ বহুত ৰ'দ দিছে। ল'ম বাছ, এইকেইটা লৈ এতিয়া মই খুচিক আনিব যাওঁ। এতিয়া খুচিক ল'লোঁ মই, তাই আগত বেগ লৈ ওলাই গৈছে। মই এইফালে আহা, তোমাৰ ছাতি আছে খুচি। এতিয়া স্কুলৰ পৰা আহি খুচিক ভাত খোৱালোঁ, খুৱাই এতিয়া মই খাব লৈছোঁ। মই ভাতখিনি খাই লওঁ।